গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে তৃষ্ণা বিকাশ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আয়নক স্কুললৈ ৰেডি কৰি আছোঁ মই আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু দেখিছে আয়ান ৰেডি হৈ গ'ল আৰু মিষ্টাৰো গ'ল ডিউটি আৰু এতিয়া মই আয়নক স্কুলত থৈ আহোঁ আয়ান আৰু মই ৰেডি হৈ গ'লোঁ এতিয়া আয়নক স্কুলত থৈ আহোঁ গৰম লাগিছে নেকি আৰু এতিয়া স্কুলত থৈ আহোঁ তাৰপিছত লগ পাই আছোঁ আৰু ইয়াৰ বেগ চেগ লৈ ওলাই গ'লোঁ আইনে গৈ আছে আগে আগে লৈ গৈ আছে ছাতি নগ'ল যে ইমান গৰম পৰিছে মানে ছাতা খোল লেনা খোল লো গৰমি হে না এয়া গৈ আছে আইনে ছাতি লৈ লৈ চাই দিয়া গ'ল যে পিনে কি ৰ'দ মানে ৰাতিপুৱা 8টাতে ৰ'দ ওলাইছে এয়া কেনেকুৱা ৰ'দ দিছে মই ভি আণ্ডাৰ চলা যাওঁ কিয় ছোটা হে আৰু মোক বেগটো দি দিছে আইনে ধুনীয়াকৈ ছাতি লৈ গৈ আছে মই বেগ লৈ গৈ আছোঁ আৰু তাৰ লগৰজনী আহি আছে সেইকাৰণে এইখিনিতে ৰখি দিছোঁ চাওঁতে অলপ এতিয়া চলো আগে আগে চলো আৰু মই স্কুলৰ পৰা আহি পাই ঘৰৰ কামত লাগি গ'লোঁ মানে কাপোৰ অলপ চাৰ্ফত দি গৈছিলোঁ সেই কাপোৰখিনি ধুই দিলোঁ আৰু ভাবিলোঁ বেলকনিতে মেলি দিওঁ কাৰণ ছাতৰ ওপৰত যাবলৈ মানে বহুতেই গৰম লাগে এতিয়া যিমানহে ৰ'দ দিছে ছাতৰ ওপৰত কাপোৰে নেমেলোঁ কাৰণ বেলকনিত দিলেই মানে 2-3 ঘণ্টাত শুকাই যায় সেইকাৰণে ভাবিলোঁ বেলকনিতে কাপোৰকেইটা মেলি দিওঁ আৰু তাৰ লগতে ঘৰত যিখিনি কাম বাকী আছিলে কামকেইটা কৰি লওঁ কাৰণ ৰাতিপুৱা ইমান উৎপাতকৈ কাম কৰা নহয় স্কুলত থৈ আহিহে মই কাম বন কৰোঁ কাৰণ আইনৰ ক্লাছ 12:30লৈকে থাকে সেইকাৰণে তাক মই স্কুলত থৈ আহিহে ঘৰৰ কামত লাগোঁ আৰু এতিয়া কাপোৰখিনি মেলি ল'লোঁ আৰু তাৰপিছতে মই ভাবিছোঁ অকণমান বেলকনিটো চাফা কৰি দিওঁ আৰু লগতে আইনে স্কুল জগত অকণমান ৰুমটো খেলি মেলি কৰি থৈ গৈছিলে তাকে অলপ চিডিল কৰিলোঁ আৰু লগতে অলপ কাপোৰ আছিলে কাপোৰখিনি সামৰা নাছিলোঁ মানে কেতিয়াবা বহুত এলাহ লাগে এইটো কাম কৰিব কিন্তু আজি ফ্ৰী আছোঁ যেতিয়া কাপোৰখিনি লগতে সামৰি ল'লোঁ আৰু কাম বন কৰি আজৰি হৈ গ'লোঁ এতিয়া চাহ একাপ খাই লওঁ এখন মেলি লওঁ এতিয়া চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ কাৰণ ৰাতিপুৱা খালোঁ তথাপিতো আকৌ একাপ চাহ খাই লওঁ মানে কাম কৰি থাকিলে চাহ একাপ খাই থাকিলে ভাল লাগে কিন্তু চাহ একাপ খাই লওঁ খাই পেলাই ভাত বনোৱা লাগি যাওঁ আৰু এয়া চাহ লৈ আহিলোঁ মই আৰু এতিয়া চাহ একাপ খাই লওঁ মই আৰু আইন স্কুলৰ পৰা আহি গ'ল আইচক্ৰীম খাইছে ন আৰু মোৰ কাৰণে এইটো আৰু আইনে চকলেট আইচক্ৰীম খাইছে টেষ্টি A few moments later. হেল্ল' এভৰিৱান আৰু এতিয়া হ'ল আবেলি সময় এতিয়া যাবলৈ আছোঁ অলপ মাৰ্কেটলৈ আৰু এতিয়া আমি আহি গ'লোঁ বজাৰলৈ স্কুলৰ পৰা আহিছে এতিয়া আৰু এতিয়া গৈ আছে বজাৰলৈ যাওঁ বজাৰ কৰোঁ আৰু আমি বজাৰ আহি পাই গ'লোহি আজি অলপ সোনকালে আহিলোঁ কি হ'ল জোতা হেৰি হ'ল নেকি পিন্ধাই দিয়া ধুনীয়াকৈ আজিয়ে প্ৰথম দিনাখন আহিছোঁ ন দিনে পোহৰে বজাৰলৈ ৰাতিহে আহোঁ টাইমেই নাপাওঁ ক'ত গৈ আছ তহঁতে ইমান স্পীডত ক'ত গৈ আছ আম কিমান বোলে হা গৰমত পকি গৈছে চাগে 20 টকা কিলো মিঠা আছে নাই 20 টকা কিলো আমৰ টেষ্টি আমৰ টেষ্টি মিঠা নে এটা খাই দিবা নেকি গোটেইখিনি शाबाश बेटा 20 টকা কিলো মিঠা कितना এবাৰ তিতা কেৰেলা একদম নিজৰ ফেভাৰিট বস্তু এটা লৈছে ন পুৰা লাল লাল হৈ আছে বেছি পকিলে নেকি এইকেইটা ৰঙালাও পিছ লৈ লওঁ হা এক দিছে ৰঙালাও খাইগা ৰঙালাও ফেভাৰিট পুৰৈ শাক পুঁই শাক এইকেইটা পানী কলমু এইটা খোৱা নাই পানী পানীয়ে লাগিব আইচক্ৰীম ল'লা নে কলিজা চাওঁ আইচক্ৰীম খোৱাত ব্যস্ত দুইটাই আইচক্ৰীম আকৌ বোলে হেৰিয়ে খোৱা অঁ কলিজা মানুহে খাব নেকি আমাৰ হেৰি পেলালেই হ'বলা ये बड़ा है क्या पानी पूरी दबा हुआ मैंने पानी पूरी ना हेरी मोमो কেনেকুৱা মজা নে জ্বলা নে দুইটা খাই আছে মোক নিদিয়া ন আৰু আহি ৰুম পাই গ'লোহি মই চাইকেল লৈ আহিছোঁ বজাৰৰ পৰা দেই হ'ব গাড়ীত হ'বলৈ জেগা নাই ইমান আমি ধৰি থাকে আৰু এখন আমাৰ কলেজৰ চাইকেল এইকেইখন বেলেগো পোৱালি এখন বাইক আৰু 3খন বাইক আছে আৰু এখন বাইক আহিব আছে ডিউটি গৈছে আমাৰখন সেইখিনিতে থাকে আমাৰখন এইখিনিত আৰু এইপিনে চাইকেল বাইক সেইখন এনেকৈ থ'বলগীয়া আছে চাবি খুলিব লাগিব চাবিটো লৈ লোৱা
আকৌ ले लो চাবি খোলো 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 আৰু আহি মিষ্টাৰে কামত লাগি গৈছে চব্জি ভৰা ফ্ৰিজত জোতা সোমোৱালে আহি চাফা নকৰালৈকে সোমোৱালে চাফা কৰিব লাগিব পিন্ধি যাব আহি আকৌ সোমাই দিয়ে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম আজিলৈ বাই বাই